স্যার এই আমার এখানে কারেন্টটো না 5 বছর হয়ে গেল কোটাপতি দিছে এতিয়ালৈকে কারেন্ট দিয়া নাই মই নাজানিছিলো মই লিখিম বাৰু দিয়ক মই কথা পাতিম অকমান যদি সহায় কৰে নিশ্চয় কৰিম কেলে 5 বছৰ হৈ গ'ল কোটাপতি দিছে বলা 5 বছৰ হৈ গ'ল খুটা এতিয়ালৈকে শশী দাসৰ লগত এই ৰাস্তাটো অহা কাইলৈ ব্ৰহ্মপুৰ সমষ্টিত একেলগে 6টা ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিম তাৰপিছত মোৰ বাকীবিলাক সমষ্টি বেলেগ বেলেগ সমষ্টি যিবিলাক আছে স্বাভাৱিকতে মই সাংসদ হিচাপে এই যে উন্নয়নৰ আপোনাক মোৰ এটা কুৱেশ্যন সুধিব আছিলে ছাৰ ছাৰ কংগ্ৰেছ পাৰ্টিটোক পৰিয়াল কেন্দ্ৰিক বুলি কয় কিন্তু আপোনাৰতো সেনেকুৱা কোনো নাই মই আপোনাক প্ৰথম কথা হ'ল শুনা কংগ্ৰেছ পাৰ্টিটোক পৰিয়ালবাদী বুলি কয় পৰিয়ালবাদী মানে কি এতিয়া আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামত ধৰা মতিলাল নেহেৰু ডাঙৰীয়া মতিলাল নেহেৰু ডেকা অতি আধ্যবন্ত ধনী উত্তৰ প্ৰদেশৰ এজন খুব প্ৰখ্যাত উকিল আছিলে তেওঁ মহাত্মা গান্ধীৰ সংস্ৰৱত আহি তেওঁ তেওঁৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে দান দিলে নিজে থকা ঘৰটো দান দিলে কপৰ্দ শূন্য হৈ পেলাই তেওঁ দেশৰ স্বাধীনতা অৰ্জন কৰিবৰ কাৰণে তেওঁ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিলে তেওঁৰ পিছত তেওঁ কংগ্ৰেছ দলৰ সভাপতিও হৈছিলে মহাত্মা গান্ধীৰ পিছত হৈছিলে তাৰ পিছত তেওঁৰ পুত্ৰ জৱাহৰলাল নেহেৰু বিদেশত বেৰিষ্টাৰ আছিলে তেওঁ সকলো ত্যাগ কৰি পেলাই আহি দেশৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিলে 10 বছৰ কাল জেলত থাকিলে স্বাধীনতা সংগ্ৰামৰ কালছোৱাত তেওঁ সভাপতি হৈছিলে সভাপতি ইন্দিৰা গান্ধী আহিলে বা ৰাজীৱ গান্ধী আহিলে কিন্তু কংগ্ৰেছৰ ইতিহাসত 137 বছৰে কংগ্ৰেছৰ দলটো এতিয়া তাৰ ভিতৰত আমাৰ আজিলৈকে 94 জন সভাপতি হৈছে তাৰ ভিতৰত মাত্ৰ 4 জনহে কংগ্ৰেছ মানে আমাৰ পৰিয়ালৰ আছিলে বাকীবিলাকতো সব বেলেগ বেলেগ নেতাজী সুভাষ চন্দ্ৰ বসুও আছিলে গতিকে এইটো একেবাৰে যুক্তিসংগত মোৰ কোনো পৰিয়ালবাদ নাই মই প্ৰথম ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান মোৰ দেউতা MLA মন্ত্ৰীও নাছিলে কেতিয়াবা মোৰ ককা দেউতা নাছিলে ককা দেউতা স্বাধীনতা সংগ্ৰামী আছিলে ডিব্ৰুগড়ত কিন্তু বেলেগ কথা গতিকে সেইটো মুঠেই সঁচা নহয় এতিয়া আৰ্থ কৰিবৰ কাৰণে মাতিব পাৰিব মন্ত্ৰী বিধায়ক ৰাজ্য ভাল লাগিছে নাই স্কুললৈ কেনেকে যায় নাৱেদি যায় এনেকে অহা যোৱা কৰি আছিলে সদায় দেখিছে মানে ট্ৰান্সফৰ্মেশ্যন ইন ছ'চাইটি হেপেন্স লাইক দিছ এনেকে মানুহে অহা যোৱা কৰি থাকে এতিয়া দলং হ'ব তাত গাড়ী মটৰ যোৱা ৰাস্তা হ'ব দলংখন ওখ হ'ব ন এইবাৰ যিটো ফ্লাড হৈছে এইটো এবনৰ্মেল এই পানীখিনি এইখিনি নেচাৰেল ৱাটাৰ বডি নে এইটো মানে কৃত্ৰিম কোনোবাই ষ্টেগনেণ্ট হৈ গৈছে যিটো ফ্লাড হৈছিলে তাৰ কাৰণে এতিয়া পানীটো ষ্টেগনেণ্ট হৈছে পানীটো ওলাই গৈ আছে আৰু এই কপিলী নদীখন কিমান আগত আছে ইয়াৰ পৰা বহুত দূৰ প্ৰথম বৰপানী পাই ইয়াৰ পৰা বৰপানী তাৰপিছতে এনেকৈ ঘূৰি গৈছে এই জান এটা আছে তাত পানীটো লগ লাগিছে বুজিছোঁ ঠিকে আছে দিয়ক এইটো ভাল কাম এটা হ'ব পালে বুলি কৈছে হাত মিনিট লাগিব কেইমিনিট লাগিব ফোন কৰিছে সেইকাৰণে ফোন মাৰি আমার বাবার নাম লব লাগিব এই করে আমার বাবাই করিব আমার রাস্তা পদলি সব ঠিক করিব বাবা আমি গেছিলাম মাছ আগের থেকে কইতাছ
আগতে আমি সময়ে পোৱা নাই মাছ মৰা নহয় আমি কিনি নিওঁ বেপাৰ কৰে ল'ব লাগিব ধান চানবিলাক ক'ত বিক্ৰী কৰে শাক পাচলি এইবিলাক বিক্ৰী কৰে নেকি অকল কালি বুঢ়ো খেতি শাক পাচলি অকল কালি বুঢ়ো খেতি আপোনাৰ কাৰণে ৰৈ আছো এটা কাম কৰো আমি প্ৰথমতে এইটো মুকলি কৰি পেলাই তাত হেৰি কৰি যাওঁ আকৌ তাৰ মাজতে উঠি নাহো আৰু আমি প্ৰথম আদৰণি এটা কৰিলোঁ আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত ৰাইজ তথা আমাৰ নগাঁও লোকসভাৰ মাননীয় সাংসদ শ্ৰীযুত পradut বৰদলৈ মহোদয় আৰু আমাৰ ৰহা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত শশীকান্ত দেৱ মহোদয় তথা উপস্থিত বিভিন্ন দলৰ সংগঠনৰ বিষয়ববীয়া আৰু এই অঞ্চলৰ ফলিয়ামাৰী ৰামনগৰ ফলিয়ামাৰী আমাৰ মূলগুৰি অঞ্চলৰ ৰাইজ আজি এটা পবিত্ৰ সময় আজি আমাৰ যিটো পমিলা জাৰণি পথ তাৰ পৰা পমিলা জাৰণি যিটো পথ আমাৰ এই অঞ্চলত PMG/3 অধীনত নিৰ্মাণ হ'ব ওলাইছে তাৰ আধাৰশিলা অনুষ্ঠানৰ আজি আমাৰ মাননীয় পradut বৰদলৈ মহোদয় সাংসদ পradut বৰদলৈ মহোদয় কৰিবলৈ ওলাইছে লগত আমাৰ মাননীয় বিধায়কো আছে আমি তেওঁক এখন গামোচাৰে প্ৰথম আদৰণি জনাব ওলাইছোঁ আমাৰ ঘৰৰ কটনী বিভাগৰ পৰা বহুত ধন্যবাদ লগতে আমাৰ মাজত উপস্থিত মাননীয় ৰহা সমষ্টিৰ বিধায়ক মহোদয় এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বীৰেন্দ্ৰ দাস ইয়াৰ লগে লগে আমি আমাৰ আজি পবিত্ৰ অনুষ্ঠানটি বন্তি প্ৰজ্বলন ও ফিতা কাটি আধাৰশিলা স্থাপন কৰিবৰ কাৰণে মাননীয় সাংসদ মহোদয়ক অনুৰোধ জনালোঁ হেৰি নাৰিকলটো তুমি ভাঙা মানুহৰ মূৰত আৰু আমাৰ ইয়াৰ গাঁৱৰ কোনোবা বয়োজ্যেষ্ঠ কোনোবা আছে নেকি এই গাঁৱৰ মানুহ পঞ্চায়ত সভাপতি আহিছিলে চৰকাৰ ভেৰি গুড আপুনি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট নহয় ছাৰ বন্তি গোবিন্দা হওক গোবিন্দা একদম নেদেখা হৈ গ'লো ফিনিচিংটো মই কৰিব হেৰিখন দিয়ক
শশী আহা মোৰ হাতখন ধৰা আৰু ঠিক আছে জয় হৰি বোলা বুলি ক'বা আৰু ঠিক আছে দিয়া আপুনি টানি আহা ঠিক আছে চৰি দেই হ'লনে ফোনটো মাৰা ফোনটো ব'লা আমাৰ মাজত উপস্থিত শ্ৰীযুত শশীকান্ত দাস মহোদয় আছে ৰহাৰ সন্মানীয় বিধায়ক তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব শ্ৰীযুত হিৰণ্য দাস মহোদয় আমাৰ মাজত উপস্থিত নগাঁও জিলা সমিতিৰ আজি আমাৰ সকলোৰে বৰ আনন্দৰ দিন এই জুকুতাত একেবাৰে পিছপৰা আওহতীয়া এই অঞ্চলত এটা ৰাস্তা PMGSYৰ এই ৰাস্তাটো আমি নিৰ্মাণৰ কাম আধাৰশিলা স্থাপন কৰিলোঁ আৰু মোৰ সৌভাগ্য যে মোৰ লগত আমাৰ মাননীয় বিধায়ক শ্ৰী শশীকান্ত দাস ডাঙৰীয়া আছে ইয়াত আমাৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযান শশী দাসৰ লগত এই ৰাস্তাটো অহা কাইলৈ বৰহমপুৰ সমষ্টিত একেলগে 6টা ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিম তাৰপিছত মোৰ বাকীবিলাক সমষ্টি বেলেগ বেলেগ সমষ্টি যিবিলাক আছে স্বাভাৱিকতে মই সাংসদ হিচাপে এই যে উন্নয়নৰ যিটো প্ৰক্ৰিয়া এইটোত এটা পজিটিভ ৰোল এটা মানে যোগাত্মক দিশত যে মই কিবা অৰিহণা আগবঢ়াব পাৰিছোঁ সেইটো লৈ পেলাই মই খুব নিজে খুব আনন্দিত আৰু নিশ্চয়কৈ ভাৰত চৰকাৰক মই ধন্যবাদ জনাম কাৰণ এইবিলাক যিবিলাক প্ৰস্তাৱ দিয়া হৈছিলে অসম চৰকাৰক মই ধন্যবাদ জনাম কাৰণ কামবিলাক অসম চৰকাৰে কৰিব পইচাটো দিছে কেন্দ্ৰীয় চৰকাৰে PMGSY আঁচনিৰ তলত আৰু অসম চৰকাৰে কৰিব অসম চৰকাৰৰ হৈ পেলাই আমাৰ গড়কাপ্তানি বিভাগে লোক নিৰ্মাণ বিভাগে কৰিব আৰু মোৰ কোনো সন্দেহ নাই সিং ডাঙৰীয়া খুব অভিজ্ঞ ব্যক্তি তেওঁ এই গোটেই এই অঞ্চলত ভালেমান দিন ধৰি পেলাই অভিযন্তা হিচাপে আছে তেওঁৰ তলত বৰ সুযোগ্য লোকসকল আছে শ্ৰী দাসৰ দৰে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে আৰু মই কণ্ট্ৰেক্টৰ চাহাবৰ লগতো কথা পাতিলোঁ কণ্ট্ৰেক্টৰ চাহাব বটদ্ৰৱাৰ মানুহ মই কৈছোঁ যে আপুনি ৰাস্তাটো ভালকৈ নিৰ্মাণ কৰিব কাৰণ পৰ্যালোচনা কৰাটো LP-জনৰ দায়িত্ব বুলি কৈছে মই কৰোঁতে তেখেতে মোক সুধিছিলে যে শশীটোৰ ৰাস্তা কিমান আছে তেতিয়া আমি যিখিনি আমি প্ৰস্তুত কৰিছিলোঁ গোটেই কথাখিনি জনাইছিলোঁ কৈছিলোঁ যে মোক প্ৰায় ৰহা সমষ্টিত মানে 250 কোটি টকাৰ যদি হয় ৰাস্তাখিনি আমি মানে সম্পূৰ্ণ হ'ব তেতিয়া ক'লে যে তোক একেবাৰতে গোটেইখিনি পইচা দিয়াটো সম্ভৱ নহয় তো ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ পৰ্যায়ক্ৰমে ভিডিঅ'টো আজিলৈ ভিডিঅ'টো সামৰোঁ আৰু মই আপোনাক মই শুভাকাংক্ষী হিচাপে ক'ব বিচাৰোঁ যাতে আপুনি বহৰমপুৰ লগতে নগাঁৱৰ কাৰণে আৰু কাম কৰি যাওক লগতে আপুনি দীৰ্ঘায়ু হওক ছাৰ আৰু মোক ইমানখিনি সময় দিলে তাৰ কাৰণে খুবেই খুবেই ধন্যবাদ ছাৰ শুনা মই এইটো কথাই ক'ব খুজিছোঁ মোৰনো কি আছে মোৰ যদি মূলধন কয় নহয় কেপিটেল বিজনেছ কৰিলে কেপিটেল চবতে এটা কেপিটেলৰ ওপৰতহে তুমি নিৰ্ভৰ কৰা মূলধন মোৰ মূলধন হ'ল নগাঁও সমষ্টিবাসীৰ প্ৰতি থকা মোৰ আন্তৰিকতা সেই আন্তৰিকতাকে মূলধন হিচাপে লৈ মই আগবাঢ়ি যাম হয় থেংক ইউ আৰু আজি এই ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্ট কৰিব আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব থেংক ইউ